হাবিৰ পৰিৱেশ জংঘল আৰু কিমান দূৰ তোমালোকৰ গাঁৱৰ পৰা অকণমান ভালদৰে দেখাবা যিহেতু ৰাইজে উপভোগ কৰিব পাৰে এই ৰাস্তা পদূলিবোৰ ভালদৰে উপভোগ কৰিব পাৰে হয় বৰ বেয়া যি কি নহওক হাবি ৰাস্তা এনেদৰে গৈ আছোঁ বিভিন্ন বন্য প্ৰাণী ইয়াত যিহেতু আছে বুলি কৈ পোৱা যায় ইয়াত হালবাম কৰিব নোৱাৰি আহি আছোঁ দ ঠাইত এয়া আপোনালোকক দেখুৱাইছোঁ হাবিৰ মাজে মাজে এনেদৰে গৈ আছোঁ বৰ্তমান কি ক'ম স্কুটিখনেই পমচাৰ হ'ল তাকে মই চলাওঁতে গম পাইছোঁ ক'ত কি সোমালে নাজানো নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চল নতুন আকাশ ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম তিনিটা ডিজিটেল প্লেটফৰ্মলৈ আমি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ আমি আপোনালোকক গছপুলি ৰোপণ কৰা দেখুৱালোঁ স্কুলৰ চৌহদ অকণমান দেখুৱালোঁ বন্ধুবোৰ সৈতে আৰু এতিয়া পুনৰ আমি গছপুলি ৰোপণ কৰাৰ পিছৰ পৰ্যায়ত বন্ধুৰ লগত অকণমান ফুৰিবলৈ ওলাই আহিছোঁ বন্ধুৱে ক'ৰবালৈ নিওঁ বুলি কৈছে এতিয়া কোন ঠাইলৈ নিয়ে নাজানো কিবা বাগিচা এখন দেখাব বুলি ভাবিছে কিবা গছৰ ফুলনি বাগিচা নে কি বুলি কৈছে সঠিককৈ নাজানো গতিকে গৈ চাওঁ আপোনালোকক আজি অকণমান মটৰ ব্লগ হিচাপে হ'ব ভিডিঅ'ত অকণমান দেখা পাইছোঁ গতিকে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো এয়া বৰ্তমান বন্ধুৰ সৈতে গৈ আছোঁ ৰাস্তাটো অকণমান বেয়া পালোঁ দেখোন দোকানী গাঁও পাৰ কি বুলি কয় বন্ধু কাটানি নে কি বুলি কয় কাছমাৰি বুলি কয় কাছমাৰি কুকুৰ বুলি কৈছে আমি বৰ্তমান ক'ত আছোঁ বন্ধু ফুলৰ বাগিচা এই সেউজীয়া পৰিস্থিতিটো আছে নাই তাকে এবাৰ চাওঁ কি হয় ভুমুকিটা মাৰো সেউজ পৰিৱেশ নহয় জানো সেউজীয়া পৰিৱেশ ভাল লাগে সেইটো ভাল লাগে আছেনে নাই নাজানো তেতিয়া আছিলে মানে আৰু কেইদিনমানৰ আগত আছিল বুলি কৈছে গতিকে আজি চাবলৈ যাওঁ আৰু মোকো বন্ধুৱে লৈ গৈছে অকণমান তেওঁ চোৱাৰ লগতে মোকো সেই পৰিৱেশৰ আভাস দিব পাৰে নহয় জানো গতিকে বলক গৈ থাকোঁ অকণমান আজি আপোনালোকক মটৰ ব্লগ হিচাপে দেখাব বিচাৰিছোঁ ৰাস্তাটো চাগে বনাব খুব তেনেকুৱা এয়া অকণমান এই কনষ্ট্ৰাকশ্যন আৰম্ভ হৈ আছে অকণমান এয়া পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ এয়া চাগে কি বাগান হ'ব বন্ধু এখন বাহাদুৰ টি ষ্টেট বাহাদুৰ টি ষ্টেট ডাঙৰ চাগে বাগানখন বহুত ডাঙৰ আছে আমাৰ সেই গাঁৱত চকাই এইখন বাহাদুৰ টি ষ্টেট নেকি একেটা ফেক্টৰী ৰিলেটেড মানে তেওঁলোকৰ বাগান হয় সেই স্থান আছে আচ্ছা ইয়াৰ খুব সুন্দৰ পৰিৱেশ অকণমান বন্ধু ভালদৰে দেখাবলৈ যাতে বিচাৰে দেখুৱাব চেষ্টা কৰিছোঁ খুব সুন্দৰ এয়া সোণাৰু নেকি বন্ধু খুব সুন্দৰকৈ হালধীয়া ফুলিছে সোণাৰু হ'ব লাগে আচ্ছা সোণাৰু হ'ব লাগে অকণমান এয়া পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ আপোনালোক আৰু কোম্পানীবোৰ আচলতে বন্ধু আৰু এটা কথা ক'ব লাগিব কোম্পানীবিলাকৰ কাৰণে আজি গছবিলাকো সঁচাই জীৱিত হৈ আছে এনেদৰে গছপুলি খুব সুন্দৰকৈ ৰোপণ কৰিছে চাওক বাগানত দেখিলা পৰিৱেশটো এতিয়া পৰিৱেশ আমি এফাল চাগে চিধা লেফ্টতে যাওঁ এই লেফ্টত গৈ থাকিব বুলি কৈছে আচ্ছা লেফ্টত গৈ থাকোঁ অকণমান গাড়ী ঘোঁৰা আহিছে আজি বন্ধু মানে এটা কথা এটা ভাল লাগে মোৰ যদি ইমান ধুনীয়া সেউজীয়া পৰিৱেশ বজাই ৰাখে হয় বাগানৰ পাতবিলাক চাবা আৰু বাগানৰ মাজত গছ ধৰণে কাটিং কৰি ইমান ধুনীয়া জোপোহা কৰে না বেছি ডাঙৰ হ'ব দিয়ে না বেছি সৰু হৈ থাকে মানে তেওঁলোকে মেইনটেইন কৰি ৰাখে বুলি ক'ব লাগিব মানে মেইনটেইনটো বজাই ৰাখে মেইনটেইন বজাই ৰাখে তো বন্ধু এই গাঁৱৰ ৰাস্তাবোৰ আপডেট হ'বলৈ হৈছে লাহেকৈ তো এয়া অকণমান দেখাব চেষ্টা কৰিছোঁ আপোনালোকক তো এয়া গাইছ বৰ্তমান অকণমান তেল ভৰাই লওঁ আজি গাঁওবিলাকত আহিলে এনেকৈ তেল ভৰাই ল'বলগীয়া হয় যিহেতু ডিপু নাই আৰু আজি যিহেতু তিনিচুকীয়া ডিব্ৰুগড় বন্ধ আছে তেল ডিপুসমূহ বন্ধ গতিকে আমি এনেদৰে ভৰাই লৈছোঁ যিহেতু অকণমান দীঘলীয়া যাত্ৰা হ'ব আমি তেল ভৰাই লৈছোঁ 1 লিটাৰ ভৰাই দিছোঁ বৰ্তমান তেলৰো দাম বাঢ়িলে ইয়াত 65 লৈছে আধা লিটাৰত আৰু 1 লিটাৰত বৰ্তমান পেট্ৰলৰ 106 টকা হৈ আছে ডিপুত আৰু এয়া গাইছ বৰ্তমান আমি স্কুটিখনত তেল ভৰাই মেলি আমি গৈ আছোঁ বন্ধুৱে এইফালে দেখুৱাইছে এইফালে যাম ন বন্ধু এইটো কি বুলি কয় প্ৰকৃততে বৰভেটা আচ্ছা বৰভেটা বুলি কৈছে আমি বৰভেটা মাজে গৈ লাইনৰ মাজে গৈ আছোঁ তো এইফালে আছে বুলি কৈছে এয়া গাইছ বৰ্তমান কি ক'ম স্কুটিখনেই পমচাৰ হ'ল তাকে মই চলাওঁতে গম পাইছোঁ ক'ত কি সোমালে নাজানো অকণমান ক'ৰবাত খিলি সোমাব পাৰে এইটো ঘাপ ক'ৰবাত চিচা ভাঙা লাগিলে চাগে এইটো চকাটো গৈছে চকাটো আপডেট কৰিব হ'ল এইটো কিন্তু কিবা এটা সোমালে কি কৰিবলৈ এতিয়া নিব লাগিব ক'ত আছে ওচৰত বন্ধু আজিতো চব বন্ধই হ'ব নহয় এতিয়া কি কৰোঁ এতিয়াতো আহি বৰ্তমান বাহাদুৰ চাৰিআলি পালোহি
সকলোতো কাম বন্ধ আছে দাদাজনক মই ক'লোঁ কোনোবাই এতিয়া খুলি দিলে আৰু নহয় দাদা এতিয়া পমচা হ'ল পমচা কি ডবল মাৰিব লাগিব নেকি আচ্ছা মানে ডাঙৰ হৈ গ'ল আচ্ছা এতিয়া এটা পমচা নহ'ব ডবল মাৰিব লাগিব বুলি কৈছে বনাবতো লাগিবই আৰু টায়াৰটো অলপ সলনি কৰিবলৈ হৈছে অৱশ্যে কাৰণ বহুত দূৰ জাৰ্ণি হয় কাৰণ অৰুণাচললৈকে যিহেতু এখনতে যাওঁ গতিকে চকা টায়াৰবোৰ সলনি কৰিবলৈ হ'ল 2টা চকাই হ'ল এইটো এবাৰ সলনি কৰিছিলোঁ তথাপি আকৌ এবাৰ সলনি কৰিব তো যি কি নহওক যেনে তেনে এখন খোলা পাইছোঁ দাদাই এতিয়া বনাই দিব সুন্দৰভাৱে তাৰপিছত যলৈ যাম দেখা যাব কিন্তু প্ৰথমে স্কুটিখন তৈয়াৰ কৰি ল'ব লাগিব নহয় দাদা দোকানখন বন্ধ আছিলে ভাত খাই শুই আছিলোঁ মই আপোনাৰ বিপদত চাই কিনে দোকান খুলি কিনে আপোনাক মই হেল্প কৰিম হয় হয় এইটো স্কুলখন তৈয়াৰ কৰি ল'বই লাগিব দাদা যে ইমানখিনি আহিছে সহায় কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আজি টাউন বন্ধ যিহেতু আজি মৰাণৰ মটকৰ ফালৰ পৰা যিটো বন্ধ দিয়া হৈছে তো ইয়াতে ডাঙৰকৈ হৈছে দিছোঁ যি কি নহওক যিহেতু কণ্টিনিউ কৰিব চেষ্টা কৰিম যিমান পাৰোঁ প্ৰথমে স্কুটিখন তৈয়াৰ কৰি লওঁ বৰ্তমান ৰাইজ আমি যিহেতু পমচা মৰা হৈ গ'ল স্কুটিখন দাদাজনে বহুতখিনি হেল্প কৰিলে গতিকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো যায় আৰু আমি আহিছোঁ বৰ্তমান ৰিজাৰ্ভ এখন এয়া ৰিজাৰ্ভখন বন্ধু কি মহাকালী ৰিজাৰ্ভ নেকি আচ্ছা মহাকালী ৰিজাৰ্ভ বুলি কৈছে আমি চিধা যাম নে এফালে যাম এতিয়া দুটা ৰাস্তা চিধা ৰাস্তাটো অকণমান এইফালেও ক'ৰবাত যায় চাগে ৰাস্তাৰ ফাল কিন্তু এইফালে ৰিজাৰ্ভ হা বৰজান আচ্ছা এয়া ৰিজাৰ্ভ খুব সুন্দৰ এটা নিশ্চয় পৰিৱেশ সমাজত ৰাস্তা এনেকুৱাই নে বন্ধু কিমান দূৰ হ'ব 1 কিলোমিটাৰ হ'ব বুলিছে মই আজি জীৱনত প্ৰথমবাৰ আহিছোঁ মহাকালী ৰিজাৰ্ভ মহাকালী ৰিজাৰ্ভৰ ফাৰ্ষ্ট টাইম ভাল লাগিলে হয় কিন্তু অকণমান আগলৈ গৈ লওঁ আগত যি পৰিৱেশ পাওঁ এতিয়া বাৰু এইডোখৰ এইখন মানুহ অহা যোৱা কৰেনে বন্ধু হয় হয় অজগৰ ইত্যাদি ওলায় আচ্ছা অঁ হয় ইয়াত হাতী আছে বন্ধু অঁ আচ্ছা আমি যি কি নহওক ৰাইজ আমি পমচা হ'ল স্কুটিখন আমি তৈয়াৰ কৰিলোঁ তাৰপিছত আমি যিখিনি বন্ধুৱে কৈছিল যে এখন ফুলনি বাগিচালৈ নিম বুলি কৈছিলে এফালে দেখাই দিয়া অকণমান এক্সপ্ল'ৰ আজি ভিডিঅ' এনেকুৱা ধৰণৰকৈ হৈছে দ ঠাই অলপ এডভেঞ্চাৰ হৈছে আজি মটৰ বলত যিহেতু মোবাইলটো অকণমান ভালদৰে দেখাবা যিহেতু ৰাইজে উপভোগ কৰিব পাৰে এই ৰাস্তা পদূলিবোৰ ভালদৰে উপভোগ কৰিব পাৰে আৰু আজি আমি যোনটো স্থান আমি য'ত গন্তব্য স্থান সেই স্থান নাপালোগৈ আৰু সেই স্থানলৈ অলৰেডি মই গৈছোঁ বন্ধুৱে পিছত কথাখিনি কওঁতে গম পাইছোঁ সেই স্থানটো আপোনালোকক মই আগত দেখুৱাইছোঁ সেই স্থানটো হৈছে এইখিনি বেলি ফুলৰ বাগিচা ছটাটিঙিয়াত আছে বেলি ফুলৰ বাগিচা নহয় নে বন্ধু অঁ সেই স্থানলৈ বন্ধুৱে লৈ যোৱা কথা ভাবিছিলে কিন্তু যিহেতু মই তালৈ গৈছোঁৱে গতিকে সেইফালৰ পৰা দিশ সলনি কৰি আমি এইফালে আহিলোঁ এয়া হৈছে মহাকালী ৰিজাৰ্ভ অসমৰ ৰিজাৰ্ভখনৰ পৰিৱেশ ভালদৰে প্ৰত্যক্ষ কৰি বন্ধুৱে দেখাই যেন তাৰে কামনা কৰিছোঁ এয়া কাকবাহ অকণমান দেখুৱাইছোঁ হাবিৰ পৰিৱেশ জংঘল আৰু কিমান দূৰ বন্ধু যদি আমি তোমালোকৰ গাঁও পাওঁগৈ এইফালেদি গৈ অঁ 3 কিলোমিটাৰ ৰাস্তাটো এনেকুৱাই চাগে হয় হয় আমি য'ত লঘু আহাৰ ল'বলৈ লৈছিলোঁ তাতে পামগৈ বুলি কৈছে বন্ধুৱে ৰাস্তাটো এডোখৰ বৰ বেয়া যি কি নহওক হাবি ৰাস্তা তো এনেদৰে গৈ আছোঁ বিভিন্ন বন্য প্ৰাণী ইয়াত যিহেতু আছে বুলি কৈছে মই বাৰু আজি জীৱনৰ প্ৰথমবাৰ আহিছোঁ গাইজ ৰাস্তা আপোনালোক দেখাব বিচাৰিছোঁ এয়া বাঁহ এয়া গোটেইবোৰ কাকবাহ নহয় জানো বন্ধু কাকবাহো চাগে প্ৰজাতি আছে এনেকুৱা যেন লাগিছে কিছুমান সৰু কিছুমান ডাঙৰ দেখা পাইছোঁ এয়াও বৰ্তমান বিলুপ্তি দিশে গৈছে বুলি ক'ব লাগিব হাবিতে পোৱা যায় এয়া শালবাম ধৰিব নোৱাৰি এয়া আমি এনেদৰে গৈ আছোঁ স্কুটিত দুজনে উঠি এয়া চাকচনি মাত আপোনালোকে শুনা পাইছে চাকচনি মাত যিহেতু শব্দ চৰাই চিৰিকটি ৰাস্তাটো এডভেঞ্চাৰ টাইপ হৈছে এটাই কথা বন্ধু জীৱনত বুজিলোঁ মই ৰাস্তা ভাল হ'লে ঘূৰি ফুৰি ভাল লাগে দেই অঁ কাৰণ যেনেকুৱাই নহওক ৰাস্তাটো ফুটি থ'ব লাগে যি কি নহওক বন্ধুৱে 3 কিলোমিটাৰমান প্ৰায় বুলি কৈছে আমি প্ৰায়
2.5 কিলোমিটাৰ মানে আহিলোঁ বুলি ক'ব লাগিব হয়নে বাৰু আৰু খুব বৰ বেছি নাই আমি মুকলি স্থান পামগৈ চাগে আৰু এনেদৰে আহি আছোঁ দ ঠাই এয়া আপোনালোকক দেখুৱাইছোঁ হাবিৰ মাজে মাজে এনেদৰে গৈ আছোঁ ইয়াত কোনো ধৰণৰ ইণ্টাৰনেট প্ৰকাণ্ড গছ ইণ্টাৰনেট চাগে নাই দেখোন ইণ্টাৰনেটৰ অলপ অসুবিধাজনক হ'ব আমি যোনটো স্থানত আছোঁ একেবাৰে অসুবিধা বুলি কৈছে ইণ্টাৰনেটৰ তো এয়া খুব সুন্দৰভাৱে বাঁহবোৰ পাত ওলাইছে কুঁহি পাত ওলাইছে তো এয়া একেবাৰে আমি এটা বিশুদ্ধ স্থানত আছোঁ বুলি ক'ব লাগিব এয়া প্ৰকৃতিৰ সৌন্দৰ্য লীলা এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক বহু আগতে তৈয়াৰ কৰিছে চাগে ৰাস্তাটো এয়া এডভেঞ্চাৰ ৰাইট অলপ স্লিপ মাৰিব পাৰে গতিকে লাহে লাহে জীৱনত বেছি খৰধৰ কৰাটো বেয়া বন্ধু খৰধৰ কৰিলে যিকোনো কামেই বেয়া হয় গতিকে অকণমান দেৰি হ'ব পাৰে কিন্তু ভালদৰে যাওঁ এনেদৰে গৈ আছোঁ আজি আমি বৰ বিশেষকৈ ৰোৱা নাই আগত অকণমান ৰ'ম বুলি ভাবিছোঁ তো বিভিন্ন প্ৰজাতিৰ গছ গছনি যিসমূহ আমি নাম নাজানো তো ইত্যাদি আছে আমি গছ লতা সৰু তৃণ ইত্যাদিকে কৰি ডাঙৰ বস্তু ইয়াত দেখা পাইছোঁ আমি যিহেতু পৰিৱেশ দিব আমি পৰিৱেশকে আমি উপলব্ধি কৰি গৈছোঁ আৰু সেই পৰিৱেশৰ সুবাস অনুভৱ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আপোনালোকৰ ৰিয়েলিটি যি নাপালেও আপোনালোকে মোবাইলৰ ভাৰ্চুৱেল পৃথিৱী দিয়ে এই অনুভৱ কৰক তো এয়া আমি মুকলি স্থান পাইছোঁ বন্ধু আগত এখন চাইনবোৰ্ডো দেখা পাইছোঁ তো ইয়াত তিনিআলি হৈছে এতিয়া আমি কোনফালে গতিশীল কৰিম বন্ধু লেফ্ট ৰাইট লেফ্টত যাব লাগিব আগত চাগে এখন বাগান দেখা পাইছোঁ এয়া কোম্পানী বাগান চাগে হয় সংলগ্ন হৈ আছে বিকাশ হৈছে হয় গেছ আজি ভিডিঅ'টো অকণমান এনেদৰে প্ৰকৃতি সুবাস অনুভৱ আপোনালোকক দিব চেষ্টা কৰিলোঁ আমি নিজেও ল'লোঁ আৰু আপোনালোকে ৰিয়েলকৈ নাপালেও আপোনালোকক ভাৰ্চুৱেল পৃথিৱী দিয়ে অকণমান সেই অনুভৱ কৰিবলৈ দিলোঁ যি কি নহওক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক এনেদৰে দেখাব চেষ্টা কৰিলোঁ অকণমান স্কুটিখনো অসুবিধাগ্ৰস্ত হ'ল আৰু বন্ধুৱে যি স্থানত কৈছে সেই স্থানত মই যিহেতু আগলৈ গৈছোঁ যি কি নহওক আজি এইটো ভিডিঅ' আজি মতব্য হিচাপে অকণমান দেখুৱাৰ লগতে ইয়াতে সামৰিব চেষ্টা কৰিছোঁ আগন্তুক দিনত আৰু ভাল ভিডিঅ' দিব চেষ্টা কৰিম বিভিন্ন কণ্টেণ্ট দিব চেষ্টা কৰিম আৰু যিমান পাৰোঁ এনেদৰে দিব চেষ্টা কৰিছোঁ আপোনালোকেও মৰম যাতে দিয়ে তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ' কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে এইখিনিতে আৰু এটা কথা ক'ব চেষ্টা কৰিম আপোনালোকে যিহেতু মোৰ ভিডিঅ' যথেষ্ট মানুহে চায় ক'ৰ পৰা চাই অকণমান কমেণ্ট কৰি দিবচোন মোৰ জানিবলৈ মন যায় আপোনালোকে ক'ৰ পৰা চায় আৰু এইখিনিতে শেষমুহূৰ্তত আৰু এটা বাৰ্তা দিব চেষ্টা কৰোঁ যিহেতু মোৰ ভিডিঅ' যথেষ্ট মানুহে চায় কিন্তু এটা বস্তু কৰি থৈ যায় সেইটো হৈছে ফ্ল' বটনটো ক্লিক নকৰে গতিকে মানে আপোনালোকে যদি সঁচাকৈ যদি ভাল পায় মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে যদি কিবা জানিব পাৰিছে শিকিব পাৰিছে তেন্তে মোৰ ফ'ল' বটনটো যদি কৰা নাই তেন্তে কৰি দিব পাৰে আৰু ইয়াকে ক'লোঁ আজি ভিডিঅ' ইয়াতে সামৰিব চেষ্টা কৰি ধন্যবাদ জনাইছোঁ ধন্যবাদ জয় অসম।